নমস্কাৰ বন্ধুসকল, প্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আপোনাৰ বৰ্তমান বয়স কেনেকৈ উলিয়াব, আপোনাৰ ৰিচেণ্ট এজ যদি আপোনাক প্ৰয়োজন হয় কোনোবা এটা ফৰ্ম ছাবমিট কৰোঁতে, যদি আপোনাৰ বৰ্তমান বয়সটো বিচাৰে আপুনি কেনেকৈ উলিয়াব তাৰ বিষয়ে ভিডিঅ'টো আলোচনা কৰিম। ঠিক আছে, অলপ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আপোনাৰ বৰ্তমান বয়স ইয়াত লিখিব লাগিব ওপৰত। বৰ্তমান বয়স কিমান হৈছে আপোনাৰ ডেট অফ বাৰ্থ লিখিব লাগিব। ডেট অফ বাৰ্থ ধৰক ডেট অফ বাৰ্থ, ঠিক আছে। ডেট অফ বাৰ্থ আপোনাৰ ৰিচেণ্ট ডেট অফ বাৰ্থ হৈছে 01/02/1991। এক্সাম্পল দিছোঁ, এইটো আপোনাৰ বৰ্তমান বয়স। বৰ্তমান জন্মৰ দিন, ঠিক আছে। জন্ম তাৰিখ, ঠিক আছে। 1 তাৰিখ 2 মাহ 11 আপোনাৰ ঠিক ইয়াত ওপৰত লিখিব লাগিব। আজিৰ ডেটটো কিমান, এক্সাম্পলৰ কাৰণে আজিৰ ডেটটো হৈছে 08 আজি আগষ্ট মাহৰ 8 মাহ আৰু আপোনাৰ 2021 দেখিছে আপোনালোকে। 9/8/21 এইটো আজিৰ ডেট আৰু এইটো দেখিছে 01/02/1999 এইটো আপোনাৰ জন্মৰ তাৰিখ, ঠিক আছে। আপুনি সদায় মন কৰিব, আপোনাৰ যদি জন্মৰ ৰিচেণ্ট এজ লাগে আপুনি প্ৰথমতে সদায় লেফ্ট ছাইডৰ পৰা মাইনাছ কৰিব। নৰ্মেলি দেখা যায় যিকোনো অংক সদায় ৰাইট ছাইডৰ পৰা কৰে মাইনাছ। ঠিক বয়স উলিয়াবৰ কাৰণে আপুনি সদায় বাওঁহাতৰ পৰা মাইনাছ কৰিব। ঠিক এনেদৰে কৰিব। 9ৰ পৰা এটা গ'লে কিমান থাকিব, 8 থাকিব। 08 লিখিব, মাইনাছ কৰিব লাগিব আপুনি, ঠিক আছে। ঠিক এনেদৰে এইটো 8 মাহ আছে, 8 মাহৰ পৰা 2 মাহ মাইনাছ কৰিলে কিমান থাকিব, 6/06। আৰু ঠিক তেনেদৰে 2021 পৰা 1991 মাইনাছ কৰিলে কিমান থাকিব, 30 থাকিব, ঠিক আছে। টোটেল ৰিচেণ্ট এজ হ'ল এজনৰ জন্ম আছিল 1/2/91, 1/2/91 আৰু ৰিচেণ্ট এজ আছিল 08/06/30, ঠিক আছে। নেক্সট আৰু এটা এক্সাম্পলৰ কাৰণে কৰিছোঁ অংক এটা। আপোনাৰ যদি বয়স হয় 0 ৰিচেণ্ট, আপোনাৰ যদি ডেট অফ বাৰ্থ হয় 0/04 হয়, সেইটো আপোনাৰ জন্মৰ ডেটটো। আৰু নেক্সট লিখিছোঁ আপোনাৰ জন্মৰ মাহটো যদি ধৰক 0/05 হয় যদি মাহটো, ঠিক এনেদৰে জন্ম 1991 যদি হয়, ঠিক এনেদৰে আপুনি আজিৰ ডেটটো লিখিব লাগিব। মই আগতে এইটো যেনেদৰে কৰিছিলোঁ মাইনাছ কৰিছিলোঁ, আজিৰ ডেটটো কিমান, আজিৰ ডেটটো আপুনি লিখিব। মই এক্সাম্পলৰ কাৰণে যিকেইটা ডেট দিছোঁ এইটো 3 দিছোঁ, 03 দিছোঁ, এইটো এক্সাম্পলৰ কাৰণে 02/4 দিছোঁ, এইটো 2/02, ঠিক আছে। আপোনাৰ দেখিছে, এইটো হৈছে ডেট, এইটো হৈছে মন্থ, এইটো হৈছে ইয়াৰ। আপুনি এটা কাম কৰিব, প্ৰথম কাম সদায় বয়স উলিয়াবলৈ হ'লে আপুনি লেফ্ট ছাইডৰ পৰা মাইনাছ কৰিব লাগিব। আপুনি ইয়াত অব্লিকটো এনেকৈ টানি দিব, মাইনাছ চিন দিব পাৰে, এইটো মাইনাছ কৰি দিব এনেদৰে। 3টাৰ পৰা 4 মাইনাছ নহয়, যিহেতু আপুনি ইয়াৰ পৰা 1 ধাৰ ল'ব লাগিব, ঠিক আছে। ইয়াৰ পৰা 1 ধাৰ লোৱা মানে এইটো মাহ আছে 04 মাহ, ঠিক আছে। 4 মাহ
4 মাহৰ পৰা যদি 1 মাইনাছ কৰা হয়, 1 মাহত কিমান থাকে 30 দিন, 1 মাহত থাকে 30 দিন, ঠিক আছে। ইয়াৰ পৰা এই 30 দিনটো মাইনাছ কৰিলোঁ ইয়াত, 30ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 30, 31, 32, 33, 31, 32, 33, 33 ইয়াত আপুনি লিখি ল'ব পাৰে সুবিধাৰ্থে। 33ৰ পৰা আপুনি 4 মাইনাছ কৰি দিয়ক, তলৰ এই 4টো মাইনাছ কৰিব লাগিব, 4 ডেজটো আপুনি 13ৰ পৰা 4 মাইনাছ কৰিলে কিমান 9, 10, 11, 12, 13, ঠিক আছে। ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ 13, 9, এতিয়া ইয়াত থাকিব 2, 29, এতিয়া হ'ব 29। এতিয়া আপোনাৰ অলৰেডি ডেটটো ওলাই গ'ল। এতিয়া আপুনি মাহটো উলিয়াব লাগিব, এনেদৰে মাহটো উলিয়াই। মাহটো উলিয়াবলৈ হ'লে আপুনি এইটো ধৰক দেখিছে আপুনি 4 আৰু এইটো 5, দেখিছে 4, 5, 4 বা 5 যিহেতু মাইনাছ নহয়, সেইটো কাৰণে আপুনি এটা কাম কৰিব লাগিব 2021 চনৰ পৰা আপুনি 1 ধাৰ কৰিব লাগিব, ঠিক আছে। বুজিছে আপোনালোকে নিশ্চয়। ইয়াৰ পৰা 1 মাইনাছ কৰিলে, ইয়াত মাইনাছ কৰিবলৈ হ'লে আপুনি 1 বছৰত কিমান থাকে 1 ইয়াৰ্ছত, আপুনি 1 ইয়াৰ্ছত কেইদিন থাকে 12 মাহ থাকে, 12 মাহ, 1 মাহত 12 মাহ থাকে, 12 মাহে হৈছে 1 বছৰ, ঠিক আছে। 2021 পৰা 1 বছৰ আমি মাইনাছ কৰিছোঁ, এতিয়া 12 মাহ, 12 লগত আপুনি এইটো প্লাছ কৰিব, কিমান হ'ব 12 লগত যদি 12 লগত যদি আপুনি 4 প্লাছ কৰে 12, 13, 14, 15, 16 হ'ব, ঠিক আছে। ওপৰত 16 ধৰিব। এতিয়া এই 16ৰ পৰা এইটো 16 ওপৰত থাকিব, এইটো কৰি আছোঁ আপুনি দেখিছে। মাহটো উলিয়াবলৈ হ'লে এইটো 4, এইটো 16ৰ লগত আপুনি প্লাছ কৰিব লাগিব 4, কিমান হ'ব 20 হ'ব, দেখিছে আপোনালোকে 20। 16ৰ পৰা যদি লগত 5 যোগ কৰিব লাগিব, তেতিয়া 21 হ'ব। এইটো আপুনি 16 কেনেকৈ পালোঁ সেইটো আপোনাক আকৌ এবাৰ জনাই দিছোঁ। 2021 চন আছে, যিহেতু 4ৰ পৰা 5 মাইনাছ নহয়, সেইটো কাৰণে আপুনি ইয়াৰ পৰা 1 ধাৰ ল'লে, 1 ধাৰ লোৱা মানে হৈছে 12 মাহ, 12ৰ লগত আপুনি 4 যোগ কৰিলে 13, 14, 15, 16 হ'ব। 16ৰ লগত 16 হ'ল, 16ৰ পৰা আপুনি 5টা মাইনাছ কৰিলে কিমান হ'ব, 16ৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব, 16ৰ পৰা আপুনি যদি 5 মাইনাছ কৰে 11 হ'ব, ঠিক আছে। আপুনি এইটো 11 লিখি দিব এনেদৰে, ঠিক এনেদৰে ইয়াত থাকিব। এতিয়া বৰ্তমান 2021, এতিয়া 2020 হ'ব, কাৰণ আমি ধাৰ দিলোঁ ইয়াত। এতিয়া আপুনি এটা কাম কৰিব, এইটো দেখিছে 2021, তাৰপৰা 2020ৰ পৰা 1991 মাইনাছ কৰিব লাগিব, কিমান হ'ব আপুনি দেখিছে। এইটো 2020ৰ পৰা 1991 মাইনাছ কৰিলে 29 থাকিব, দেখিলে আপোনালোকে। এতিয়া তেখেতৰ বৰ্তমান এইজটো লিখিছোঁ 29, 11, 29, ঠিক এনেদৰে আপুনি আপোনাৰ যদি বৰ্তমান বয়স জানিব বিচাৰে, এনেদৰে আপুনি অংকটো কৰিলে আপুনি নিৰ্দিষ্ট ডেটটো আপুনি উলিয়াব পাৰিব। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনাক অলপ হ'লেও উপকৃত কৰিব। ধন্যবাদ।